আৰু চাই এই তুমি যে শিখৰ উপকাৰিতা 7টা মান কোৱাচোন। শিখৰৰ উপকাৰী করছি শিখৰ খালি কি আৰু দাঁত ভালে থাকে দাঁতৰ বিষ নহয় হয় না নহয় শিখৰ খোৱা মানুহ কোনোবাই দাঁত বিষ শুনছে নেকি নাই নাই কোনো নাই দাঁত নিবিষ হয় দাঁতৰ বিষ নহয় হয় না বহু বেমাৰৰ পৰা হাত সাৰি থাকে আৰু 3টা কোৱা দাঁতত চেক নালগে এই লাগে চেক লাগে এই দাঁতত চেক নালগে কোনোদিন এই লাগে নালগে যাই এই কলগেট যদি চাফা হৈ যায় ও সেইটো কলগেট মাৰিলে চাফা হৈ যায় আৰু এই দুটো হ'ল আৰু 3টা মানে আৰু কি আৰু মাথাৰ বিষ নহয় শিখৰ খাই থকা মানুহ মাথাৰ বিষ নহয় শিখৰ খালি বহুত জেগাত দাউৰিব পাৰি আৰু 3 নম্বৰতে আৰু ভোক নালগে ভোক নালগে টাইম বাই টাইম খাব নালগে মানে খাদ্য ৰৈ যায় এই থাকে আৰু এনাৰ্জিটো বহুত এনাৰ্জি থাকে মানুহ এতিয়া টোপনি লাগিলে শিখৰ খালি টোপনি নোহোৱা হৈ যায় এই বহুত আছে আৰু বুঢ়ো নহয় মানে বুঢ়ো নোহোৱাৰ কাৰণে বুঢ়ো নহয় দাঁত বেয়া নহয় দাঁত নললে এই শিখৰ খাৱা হাৰা খাৱা একে কথা এই গাইজ আপোনালোকে গম পালে শিখৰৰ উপকাৰিতা কেইটামান কলা আমাৰ ভাইজানে আপোনালোকে মনত ৰাখক